হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ট্ৰেভেলাৰ। মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ব মানে আজিও ভাবিছোঁ মটৰ ব্লগিং কৰিম অকণমান। তো অকণমান যাম বুলি ভাবিছোঁ বাহিৰত। তো বলকচোন ক'ত যাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। অকল ৰেলগেট পৰিছে এতিয়া, তো সেইবাবে যাব পৰা নাই। ইয়াতে ৰৈছোঁ, এতিয়া ট্ৰেইন আহিব। তো ট্ৰেইন অহাৰ পিছত যাম আৰু সেইটো ফালে। তো চাই থাককচোন ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকৰ। তো বন্ধুসকল ৰৈ আছোঁ ইয়াতে, তো চাব পাৰে ৰৈ আছোঁ, কিন্তু এতিয়াও হোৱাই নাই, ট্ৰেইনখন অহাই নাই। তো ট্ৰেইনখন অহালৈ বাট চাই আছোঁ। নাজানো কিয় ইমান আগত গেটখন পেলাই থৈ দিয়ে। চাওকচোন, ইয়াত ট্ৰেইন এখন ৰৈ আছে। তো বন্ধুসকল, এইটো ৰাস্তা দি হাজোৰ ফালেও যাব পাৰি। তো আমি এতিয়া হাজোৰ ফালে নাযাওঁ বাৰু। তো বন্ধুসকল, ৰাস্তাটো খুবেই ধুনীয়া, বহুতেই ধুনীয়া ৰাস্তা। তো গৈ আছোঁ এনেকৈ লাহে লাহে। ৰাস্তাটো বহুতেই ধুনীয়া, এনেকৈ গৈ আছোঁ আৰু। য'তে যাওঁ বেলেগ মানুহ নেদেখিলেও ছাগলী আৰু গৰু দেখাটো পামেই আৰু। তো বন্ধুসকল, এয়া হ'ল পুঠিমাৰী নৈ। সেইদিনাখনে আপোনালোকক দেখাইছিলোঁ বেলেগ এটা ফালৰ পৰা, তো আজি দেখাই আছোঁ বেলেগ এটা ছাইডৰ পৰা। তো বন্ধুসকল, এইখন মানে সৰু সুৰা ব্ৰহ্মপুত্ৰ ব্ৰিজ বুলি ক'ব পাৰি আৰু। খুবেই সেইখিনি ঠাই তো চাব পাৰে, বহুত মানুহে চাই আছে, মানে মাছ মাৰি আছে তলত চাগে। তো বন্ধুসকল চাব পাৰে, সেইজন দাদা নে খুৰা নে কোন বা নাজানো, কিন্তু মাছ মাৰি আছে তাত। তো এইখন নৈয়ে গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে, এনেকৈ গৈ গৈ গৈ। তো বন্ধুসকল, নাজানো এইখিনি ঠাই কি বুলি কয়, কিন্তু ইয়াৰ অকণমান আগত মানে পুঠিমাৰী কলেজ আছে, পুঠিমাৰী মহাবিদ্যালয় অকণমান আগত আছে। তো চাগে পুঠিমাৰী কলেজৰ সন্মুখত থকা এইটো এটা সৰু চক। তো বন্ধুসকল চাই, তো বন্ধুসকল, এইখনেই হ'ল পুঠিমাৰী কলেজ, মানে এইখন হ'ল গেট, এইখানে হ'ল পুঠিমাৰী কলেজ। তো পিছত বাৰু আহিম কেতিয়াবা। তো খুবেই ধুনীয়া জেগা এইবিলাক, ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ জেগাবিলাক। তো আগৰ ফালে যিমানে যাম মানে সিমানে ধুনীয়া ঠাই মানে দেখা পাই থাকিব। তো ওলকচোন বন্ধুসকল, ভিডিঅ'টো চাই থাকক আপোনালোকে কেনেকুৱা লাগে আৰু। আগৰ ফালে ধুনীয়া মানে পথাৰ এখন আছে, খুব ধুনীয়া, তো চাই ভাল লাগে। আৰু এইখন হ'ল পুঠিমাৰী কলেজৰ ফিল্ড। বন্ধুসকল, ৰাস্তাটো ইমান ডাঙৰ নহয়, তো সেইবাবে গাড়ী মটৰ চাই পেলাই চলাব লাগিব। মানে এইটোফালে আহিছিলোঁ, আগতে আহিছিলোঁ, তো বহুত দিন অহা নাই। তো ভাবিলোঁ বন্ধুসকল, তো সেইবাবে অকণমান আহোঁ। তো মই এতিয়া আছোঁ পুঠিমাৰী কলেজৰ সন্মুখত। তো আপোনালোকে দেখা পাব পুঠিমাৰী কলেজৰ সন্মুখত আছোঁ বৰ্তমান। তো খুবেই ধুনীয়া ঠাইখিনি, খুবেই ভাল লগা, তো সেইবাবে আহিছিলোঁ চাব। তো বলকচোন এতিয়া আগৰ ফালে যাওঁ আৰু কি দেখোঁ চাওঁ ভালদৰে। তো বন্ধুসকল চাব পাৰে, পুঠিমাৰী কলেজৰ ওচৰতে আছোঁ। গধূলিৰ সময় হ'লে আৰু গধূলি হ'লে আৰু মানে সূৰ্যটো অস্ত গ'লে। তো বলকচোন বন্ধুসকল, আগৰ ফালে যাওঁ। তো বলক এতিয়া যাওঁ আৰু আগৰ ফালে যাওঁ। ঠাইখিনি চাওক, কিমান ধুনীয়া ঠাই। তো চাউল আহি গছ এডালৰ তলত মানে এনে ৰখিছোঁ আৰু। তো চাব পাৰে, এডাল গছ মানে ভাল লাগিছে, ঠাইখিনি ভাল লাগিছে, তো সেইবাবে অকণমান ইয়াত ৰৈ দিলোঁ। তো মানে কি হ'ল, ভালে লাগিছে খুবেই অকলে ৰাইডটো কৰি। মানে লগৰ লগত অহাটো আৰু অকলে অহাটো বহুত পাৰ্থক্য। মানে লগৰ লগত আহিলে সেইটো মানে ভাল লাগে, লগৰ লগত আহিলে ভাল লাগে, কাৰণ কথা বতৰা পাতিব পাৰি বা ঠাইখিনিৰ কথা ক'ব পাৰি। কিন্তু অকলে আহিলে মানে ইমান ভাল নালাগে, কাৰণ বহুতো আৰু ভাল নালাগে। মানে যি নহওক, সদায় লগ থাকিব লাগে জীৱনত, লগৰ লগত আহিলে খুবেই ভাল লাগে। তো বন্ধুসকল, এতিয়া আৰু ঘৰৰ ফালে গৈ আছোঁ, ইফালৰ পৰা আহিছিলোঁ আৰু এতিয়া আকৌ যাবলৈ ওলাইছোঁ। বলকচোন আকৌ আৰম্ভ কৰোঁ ৰাইডটো, বলক বন্ধুসকল। তো আগৰ ফালে চাই থাকক আপোনালোকে। তো জেগাবিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, যদি ভাল লাগিছে আকৌ বনাম। When all I can is thinking about you, not doing well, don't know where you are, 'cause you're not here, it's been way too long. If I could lay down beside you, I would, when nothing really matters, that's all I wanna do. I hope that you are safe and that I will see you soon. If I could lay down beside you, I would.
মানে বন্ধুসকল গধূলি হৈ গ'ল আৰু এতিয়াও ঘৰ পোৱাই নাই। তো আন্ধাৰেই হ'ল প্ৰায়। তো গৈ আছোঁ আৰু এনেকৈ। তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। তো বন্ধুসকল চাওকচোন গধূলিৰ আকাশখন কেনেকুৱা হৈছে, অকণমান ডাৱৰ অকণমান মানে ডাৱৰ নথকা। তো বহুতেই ধুনীয়া যিহেতু গধূলি হৈছে এতিয়া। তো এইখন চাগে বিল হয় কিবা নাজানো আৰু মাছ চাছ মাৰে চাগে ইয়াত। তো খুবেই ধুনীয়া জেগাখিনি ওখ আছে, তো সেইবাবে ইয়াত ৰৈছোঁ অলপ। তো বন্ধুসকল বলক আৰু গৈ থাকোঁ এতিয়া ঘৰৰ ফালে গৈ থাকোঁ এতিয়া বলক বন্ধুসকল।